ফ্ৰেন্ডছ, গুড মৰ্নিং। মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু ৰাতিপুৱা এতিয়া মই গা ধুই আহি মন্দিৰত সোমাইছোঁ। মন্দিৰটো মায়ে মুচিলে, মই চাকি লগালোঁ আৰু সেৱা কৰিলোঁ। আৰু এনেদৰে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে শেষলৈ চাব। আৰু মোৰ মাতটো অলপ ভাঙাৰ নিচিনা হৈ আছে, আচলতে ঠাণ্ডা পৰিছে বহুত, চৰ্দি ভাৱ হৈ আছে অলপ। যি নহওক বাৰু, দিনটো কি কৰোঁ আপোনালোকক দেখুৱাই যাম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। মন্দিৰৰ কামখিনি হৈ গ'ল আৰু চাহ খালোঁ ৰাতিপুৱাৰ। এতিয়া মই যাই আছোঁ পিছফালে, আমাৰ খেতি কৰিছে পিছফালে। আগৰ ব্লগ এটাত মই দেখুৱাইছিলোঁ আলু কিবা কিবি এনেকুৱাকৈ ছটিয়াইছে আৰু এইবিলাক গজিছে। আৰু এতিয়া ধনিয়া তুলোঁ, ৰাতিপুৱাৰ ভাতৰ লগত খাবৰ কাৰণে ধনিয়া পাতৰ চাটনি বনাম। সেইকাৰণে ভাবিছোঁ কেইডালমান ধনিয়া মই তুলি লওঁ। ৰাতিপুৱাৰ ভাত পানী খালোঁ আৰু এয়া নাৰিকল ৰুকি লৈছোঁ, নাৰিকল আৰু চেনি, আৰু ইয়াত মই দিম গাখীৰ। ভাবিছোঁ নাৰিকলৰ লাড়ু বনাম, আৰু নাৰিকলৰ লাড়ুত গাখীৰ দিলে ভাল লাগে খাবলৈ। আৰু আমাৰ নাৰিকলবিলাক চব কেৰ্কেটুৱাই পেলাই দিয়ে, আমাৰ ইয়াত বহুত কেৰ্কেটুৱা, সেইকাৰণে ভাবিছোঁ ঘৰত খাবৰ কাৰণে লাড়ুৱে বনাই থৈ দিওঁ। আৰু এইখিনি মই সানি ল'লোঁ। ৰেচিপি নিদিওঁ বাৰু, এনেই চিম্পুলকৈ বনাম ঘৰত খাবৰ কাৰণে। আৰু লাড়ু বনাবতো সকলোৱে জানে। আৰু এয়া নাৰিকলখিনি মই ভাজি লৈ আছোঁ। এয়া লাড়ুকেইটা বনাই ল'লোঁ, আৰু দেখিছে লাড়ুকেইটা অলপ ৰঙচুৱা হৈছে। আচলতে লাড়ু বনাবলৈ বগা কেৰাহী লাগে, কিন্তু মই আঞ্জাৰ কেৰাহীতে বনালোঁ। ঘৰত খাম যিহেতু, সেইকাৰণে আৰু আঞ্জা বনোৱা কেৰাহীতে বনাই দিলোঁ। আৰু এতিয়া মই বনাই আছোঁ গাখীৰ চাহ। লাড়ুৰ লগত গাখীৰ চাহ খাই লওঁ গৰম গৰম, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। হাই ফ্ৰেণ্ডছ, আৰু মোৰ অৱস্থা চাওক, টোপনিৰ পৰা উঠিছোঁ। দুপৰীয়া ভাত পানী খাই অলপ শুলোঁ, আৰু জানেইতো আজিকালি দিনবোৰ ছুটি, সোনকালে গধূলি হৈ যায়। আৰু মই এতিয়া খাই আছোঁ, বুট খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাম। একদম ভাত বনোৱাৰ টাইমত লগ পাম। এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আহিলোঁ পাকঘৰত ৰাতিৰ ভাত বনাবলৈ। আৰু এয়া মাছখিনিত মই নিমখ হালধি সানি লৈছোঁ, আৰু এইফালে মই ভাজিও আছোঁ। আৰু মই এই মাছ বনাম বগা সৰিয়হৰ লগত। জানেই চাগে সকলোৱে বনাব, তথাপিও যদি এনেদৰে বনোৱা নাই আপোনালোকে বনাব। ৰেচিপিটো মই শ্বেয়াৰ কৰোঁ, আৰু বহুত সহজ হয় বনাবলৈ, আৰু খাবলৈও বহুত সোৱাদ লাগে। আৰু এইফালে মই এয়া সৰিয়হখিনি পানীত তিয়াই থৈ দিলোঁ, আৰু ইয়াৰ লগত আমাক লাগিব বিলাহী, আৰু পিঁয়াজ, জলকীয়া, আৰু আদা নহৰু। বিলাহী নিদিয়াকৈও বনাব পাৰে, বিলাহী দিলে খাবলৈ ভাল হয়। আৰু এয়া গোটেইখিনি মই মিক্সিত পিচি ল'ম। আৰু আপোনালোকে মেকুৰীৰ মাত শুনিছে, এইটো আমাৰ পোহনীয়া মেকুৰী নহয়, কিন্তু তাই মানে পোহনীয়াৰ নিচিনাই হৈ গৈছে। মই পাকঘৰত থাকিলে তাই মোৰ পিছে থাকে, তাইক বিস্কুট লাগে খাবলৈ, এনেদৰে ঘূৰি থাকে আৰু মোৰ পিছে। সেয়া এইখিনি মই পেষ্ট বনাই ল'লোঁ। আৰু আপোনালোকে শুনিছে মেকুৰীৰ মাত, তাইক যে মই মাতা নাই, তাই সেইকাৰণে এনেদৰে মোক মাতি আছে। আৰু এয়া মই মাছ ভাজা কেৰাহীটোতে, সেইখিনি তেলতে মই শুকান জলকীয়া 2টা দি দিছোঁ, আৰু যিখিনি পেষ্ট বনাই থৈছোঁ সেইখিনিও মই ইয়াতে দি দিম। আৰু জুইটো মই কমাই ৰাখিছোঁ, তেল গৰম হৈছে বহুত। আৰু এয়া সেইখিনি পেষ্টখিনি মই ইয়াত দি দিলোঁ, আৰু এতিয়া মই জুইটো কমাই দি ভাজি থাকিম। আৰু ইয়াত মই দিম প্ৰয়োজন অনুসৰি নিমখ, হালধি, আৰু দিম অলপ জিৰাৰ গুড়া দি এইখিনি মই 2 মিনিট বা 3 মিনিটমান ভাজি ল'ম। তাৰপিছত ইয়াত মই প্ৰয়োজন অনুসৰি পানী দি দিম। আৰু ইয়াত বেছি পানীও দিব নালাগে, সৰিয়হৰ আঞ্জা বেছি পানী দিলেও খাবলৈ ভাল নালাগে, আৰু অলপ থপথপীয়া কৰিলে ভাল লাগে। আৰু এতিয়া মই ইয়াত পানী দি দিম।
এয়া আঞ্জাখিনি উতলি আছে আৰু ইয়াত মই প্ৰয়োজন অনুসৰি পানী দি দিলোঁ। পানী দিয়াৰ টাইমত কেমেৰাটো অফ হৈ থাকিল আৰু এতিয়া মই ইয়াত ভাজি থোৱা মাছখিনি দি দিছোঁ। দি এতিয়া জুইটো মিডিয়াম কৰি আৰু অলপ সময় উতলিবলৈ দিম। আপোনালোকেও এনেদৰে বনাই খাব। বহুত কম সময়তে হয় আৰু খাবলৈও বহুত সোৱাদ হয়। আৰু আঞ্জা উতলি আছে, তাৰ মাজতে মই আহিছোঁ ৰুমলৈ। আচলতে মই সদায় পাহৰি থাকোঁ। এতিয়া যিহেতু ঠাণ্ডা পৰিছে, গৰম কাপোৰ ওলাব লাগে। মই যিটো পিন্ধি আহিছোঁ সেইটো বাৰু ওলাইছোৱেই, কিন্তু আৰু ওলাব লাগে। সেইকাৰণে ভাবিছোঁ এতিয়াই ওলাই থৈ দিওঁ, ৰাতিপুৱা নহ'লে বহুত দৌৰা দৌৰি হয় মোৰ, পাহৰি যাওঁ আৰু ৰাতিপুৱা ধুই দিব লাগিব কাপোৰখিনি। আচলতে ধুইয়েই থোৱা আছে, যোৱাবাৰতে থৈ দিছিলোঁ যিহেতু ঠাণ্ডা 1 বছৰেই হ'ল। মই নোধোৱাকৈ পিন্ধিব ভাল নাপাওঁ। সেইকাৰণে ভাবিছোঁ এতিয়া এইখিনি উলিয়াই থৈ দিওঁ, তেতিয়া ৰাতিপুৱা মোৰ দৌৰা দৌৰি নহয় আৰু এইখিনি ধুই দিম। সেইকাৰণে কাপোৰখিনি উলিয়াই থৈ দিলোঁ। এয়া সৰিয়হ আৰু মাছৰ আঞ্জা ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এতিয়া ভাতৰ লগত খাওঁ। আপোনালোকেও বনাই খাব যদি খোৱা নাই। ফ্ৰেণ্ডছ, ৰাতিৰ ভাত পানী খাই আহিলোঁ আৰু মাছৰ আঞ্জা খাবলৈ ভাল হৈছিলে। আপোনালোকেও এনেদৰে বনাই খাব যদি খোৱা নাই। আৰু বহুতেই বনাই এনেদৰে, তথাপিও যদি কোনোবাই বনোৱা নাই আৰু এনেদৰে বনাই খাব, বহুত ভাল হয় খাবলৈ। আৰু ভ্লগটো ইয়াতে সামৰোঁ। আৰু ঠাণ্ডাও পৰিছে, বহুত সোনকালে শুই যাওঁ আৰু মোৰ যে অলপ চৰ্দি ভাবো হৈছে। আশা কৰিছোঁ আপোনালোকে ভ্লগটো চাই ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ বাই বাই।